প্ৰথমতে সংবাদ মাধ্যমৰ বন্ধুসকললৈ মই নমস্কাৰ। আজি মই বিশেষ এটা কাৰণত ইয়াত স্পষ্টীকৰণ দিবলৈ আহিছোঁ ৰাজ্য চৰকাৰৰ হৈ। বিগত কেইটামান দিনত ৰঘুনাথ ব্ৰহ্ম মেমৰিয়েল যিটো চিভিল হস্পিটেল, এইটো কোকৰাঝাৰ মেডিকেল কলেজৰ লগত মাৰ্জাৰ হোৱা বিষয়টোলৈ এটা আন্দোলন চলি থকা মই দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমত। আন্দোলন যদিও খুব কম সংখ্যক মানুহৰ আৰু বিশেষ এটা ৰাজনৈতিক দলৰ তৰফৰ পৰা এইটো কৰি থকা হৈছে, তথাপিও আজিৰ দিনত কেইটামান কথা জনাব লগা ৰাইজক আছে বুলি মই প্ৰয়োজন বোধ কৰিছোঁ। কোকৰাঝাৰ মেডিকেল কলেজ স্থাপন কৰা হ'ল বিগত চৰকাৰৰ দিনতে। সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল আৰু BTCত আমাৰ হাগ্ৰামা মহিলাৰীয়ে চিফ হিচাপে আছিল, তেওঁলোকে সিদ্ধান্ত ল'লে যে মেডিকেল কলেজটো বৰ্তমান বেচৰগাঁও যিটো এৰিয়া, ইয়াতে স্থাপন কৰা হয়। তেতিয়াও কিন্তু নেশ্যনেল মেডিকেল কাউন্সিলৰ এটা গাইডলাইনটো আজি যিখিনি আছে সেই সময়তো একে আছে। তথাপিও তেওঁলোকে বেচৰগাঁৱত মেডিকেল কলেজটো স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। স্থাপন কৰাৰ পৰা ক্লাছ আৰম্ভ হোৱা নাছিল। যোৱা বছৰ 100জন মেডিকেল ষ্টুডেণ্ট এডমিশ্যন লোৱাৰ পাৰ্মিশ্যন NMCয়ে আমাক দিলে আৰু সেইমতে 100জনৰ এডমিশ্যন দিয়া হ'ল আৰু ক্লাছ একাডেমিক ছেশ্যনটো আৰম্ভ কৰা হ'ল। এতিয়া NMCৰ গাইডলাইন মতে এজন ডক্টৰৰ এগেইনষ্টত, তাৰমানে যিসকলে এডমিশ্যন লয়, 100জন ষ্টুডেণ্ট আমি এডমিশ্যন ল'ব পাৰে, বা তাৰ এগেইনষ্টত এজন এডমিশ্যন লোৱা ডক্টৰৰ এগেইনষ্টত 8জন পেচেণ্ট লয়, 1:8। আৰু 100 ষ্টুডেণ্ট যদি হয় তেতিয়া 800 পেচেণ্ট লাগে। কিন্তু এবছৰ যোৱাৰ পিছতো যিহেতু কোকৰাঝাৰৰ নিচিনা চহৰটো জনসংখ্যা কম, তাতে পাৰ ডে ডেইলি পেচেণ্টৰ সংখ্যা 250 হৈ আছে। আৰু তাৰ তুলনাত কোকৰাঝাৰ R&D চিভিল হস্পিটেলত তাতকৈও বেছি, 50জন বেছি, 300 পাৰ ডে পেচেণ্ট মানে এনৰলমেণ্ট হৈ আছে। আৰু ওচৰৰ বালাগাঁও PHC 80জন। আমি যদি 250 আৰু 300 যোগো কৰোঁ তেতিয়াও 550 ষ্টুডেণ্ট হয়, আৰু 80জন ষ্টুডেণ্ট যদি যোগ কৰা হয় তেতিয়া 630জন হয়। তথাপিও 800জন নহয়, 800 লাগে। আৰু চিভিল হস্পিটেলৰ তুলনাত মেডিকেল কলেজত 250জন ষ্টুডেণ্ট, 50জন কম। এই হিচাপত NMCৰ পৰা সিদিনা এটা টীম আহিল আৰু কোকৰাঝাৰ মেডিকেল কলেজৰ হিয়াৰিং লোৱা হ'ল। প্ৰিন্সিপাল হিয়াৰিং ল'লে আৰু ফেকাল্টি আৰু ষ্টুডেণ্ট মানে কি পেচেণ্টৰ যিটো ৰেচিঅ' এইটো বিচৰাত এইটো 250 ষ্টুডেণ্ট, তাৰমানে 1:8টো আধাও নহয়, সেই হিচাপত দিব লগা হ'ল। তেতিয়া NMCয়ে এটা প্ৰশ্ন কৰিছিল যে ইনটেক কেপাচিটি 100 ষ্টুডেণ্ট কোকৰাঝাৰ মেডিকেল কলেজত দিয়া হৈছে, তো 100 ষ্টুডেণ্ট এডমিশ্যন দিব পাৰিবনে নাই? কাৰণ নাম্বাৰটো বহুত 50%ও নহয় ষ্টুডেণ্ট। এতিয়া মৌখিকভাৱে এইটোও কোৱা হৈছে যদি নোৱাৰে তেতিয়া ইনটেক কেপাচিটি ষ্টুডেণ্ট সংখ্যাটো 100ৰ পৰা 50লৈ লৈ যাব। মানে আপুনি 100 এডমিশ্যন দিব নোৱাৰে, 50। আৰু পিছত যদি 50 মানে কি 400 হ'ব লাগে কোকৰাঝাৰ মেডিকেল কলেজত, কিন্তু 250 ষ্টুডেণ্ট পেচেণ্ট হৈ আছে। নেক্সট ইয়াৰ হিয়াৰিঙত আকৌ যদি এইটো 250 বা 300 থাকে, 400ও নহয়,
আপ টু 50ও নামি যাব তেতিয়া NMCয়ে মেডিকেল কলেজৰ লাইসেন্সটো ডিলাইসেন্স বা ৰিকগনাইজ কৰিব পৰা এটা ক্ষমতা থাকে মেডিকেল কলেজ হিচাপে সার্ভাইভ কৰাৰ কোনো যোগ্যতা নাই এই হিচাপত আমি এটা প্লেনিং কৰি আছো যে কোকৰাঝাৰ সিভিল হস্পিটেলৰ পেশেন্ট যিবিলাক ৰেজিষ্টাৰ হয় আৰু মেডিকেল কলেজৰ পেশেন্ট ৰেজিষ্টাৰ হয় এইটো একেটা ৰেজিষ্ট্ৰেশ্যনত হ'ব পাৰে নে নাই তাৰমানে তাৰ নাম্বাৰো তাত কাউণ্ট হ'ব লাগে তাৰ কাৰণে কি আছিলে সিভিল হস্পিটেলত যিমান পেশেন্ট আহিব ৰেফাৰেল ইউনিট হিচাপে সিভিল হস্পিটেলে সদায় কোকৰাঝাৰ মেডিকেল কলেজতে ৰেফাৰ কৰিব লাগে এতিয়া পেশেন্টৰ সংখ্যা বাঢ়ি যাব সেইকাৰণে OPD সেকশনটো থাকিব RND সিভিল হস্পিটেলত ইমাৰ্জেঞ্চি সাৰ্ভিস থাকি যাব নৰ্মেল যিটো ইনিশিয়েল ট্ৰিটমেণ্ট সব থাকি যাব কিন্তু যেতিয়া ক্ৰিটিকেল মানে এক্সামিনেশ্যন বা টেষ্ট কৰাৰ প্ৰয়োজন হয় বা ক্ৰিটিকেল ট্ৰিটমেণ্টৰ প্ৰয়োজন হয় সাৰ্জাৰীৰ প্ৰয়োজন হয় সেইটো গোটেই পেশেন্টক ৰেফাৰ কৰি দিব লাগিব কোকৰাঝাৰ মেডিকেল কলেজত এইটোৱে অৰ্ডাৰ ৰঘুনাথ ব্ৰহ্ম হস্পিটেলটো উঠাই লোৱাৰ কোনো প্ৰস্তাৱ নাই যদিও এমালগেমেশ্যন কৰা হৈছে কিন্তু এইটো পেকেটৰ নামতে আৰবান এটা উইং হিচাপে কোকৰাঝাৰ ভৱিষ্যতত RND সিভিল হস্পিটেলত নৰ্মেল ডিপাৰ্টমেণ্টটো ফাংচন কৰি থকাৰ বাহিৰেও এমালগেমেশ্যনৰ পিছত আকৌ ইয়াত নতুন নতুন যদি ডিপাৰ্টমেণ্ট বা সেকশন যদি আমি এটাচ কৰিব পাৰোঁ তাৰ কাৰণেও ভৱিষ্যতত আমাৰ পৰিকল্পনা থাকে আজি প্ৰশ্ন হৈছে পেশেন্টৰ অভাৱত কোকৰাঝাৰ মেডিকেল কলেজটো আমি ৰাখিব পাৰিম নে নাই যদি পেশেন্টৰ অভাৱত যদি ডিৰেজিষ্টাৰ হৈ যায় মেডিকেল কলেজ আমাৰ হাতত পঢ়া এটা ন্যাশনাল প্ৰপাৰ্টি হয় ৰাজ্যৰ প্ৰপাৰ্টি হয় এই বছৰো আকৌ স্পেচিয়েল কনচিডাৰেশ্যনত আমাক 100জন এডমিশ্যন ল'বৰ কাৰণে পাৰ্মিশ্যন দিলে NMCয়ে এইটো ভাল কথা এতিয়া 200জন হৈ যাব ফেকাল্টি ইয়াতে পঢ়িবৰ কাৰণে আহিছে কিন্তু এই ৰেচিঅ'টো আমি মেইনটেইন কৰিব নোৱাৰোঁ এতিয়া কোকৰাঝাৰবাসী ৰাইজে ভৱিষ্যতৰ কাৰণেও এটা সিদ্ধান্ত ল'ব লাগিব কাৰণ জনসংখ্যা আমাৰ ইমান নাবাঢ়ে গুৱাহাটী বা কলকাতাৰ নিচিনা হাইলি পপুলেশ্যন ডেঞ্চিটিটো থকা এটা চিটি হোৱা হ'লে এটা চিটিৰ ভিতৰতে 2খন মেডিকেল কলেজতো থাকিব পাৰে কিন্তু যেহেতু কোকৰাঝাৰত জনসংখ্যা ইমান নাই পপুলেশ্যন ডেঞ্চিটি তো এই ৰিকুৱাৰ্ড নাম্বাৰটো আমি মিট কৰিব এতিয়া মেডিকেল কলেজটো লাগে নে নাই সেইটো এটা প্ৰশ্ন হৈছে কাৰণ আমি যদি এনেকেই এটা ৰাজনীতিকৰণ কৰোঁ ৰাজনৈতিক দলবিলাকে সিভিল সোসাইটি বুলি মই দেখা নাই ৰাজনৈতিক দলে কৰি আছে এটা বিভ্ৰান্তিকৰ এটা পৰিস্থিতি যদি সৃষ্টি হয় NMCয়ে যদি কালি কয় যে এতিয়া চলাই যোৱাৰ এটা পৰিস্থিতি নাই তেতিয়া আমাৰ কাৰণে ডাঙৰ এটা লছ হ'ব আৰু কিবা কাৰণত এইটো এটা এলাইড সেকশনৰ এটা ইনষ্টিটিউশ্যন হৈ যায় মেডিকেল কলেজ নহৈ পেলাই তেতিয়া আমাৰ কাৰণে খুব মানে লাজৰ বিষয় হ'ব কাৰণ আমি মেডিকেল কলেজটো লং পেণ্ডিং কিনা মই আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ 2020 চনত যেতিয়া সিদ্ধান্ত ল'লে যে মেডিকেল কলেজখন বেচৰ গাঁৱত স্থাপন কৰা হ'ব তেতিয়াও কিন্তু NMCৰ গাইডলাইনটো একে আছে 1:8 মানে 800জন লাগিবই 100 ষ্টুডেণ্ট যদি এডমিশ্যন দিব লাগে এতিয়া এইটো চাই পেলাই তেওঁলোকে পপুলেশ্যন চেঞ্চাছ কিয় নকৰিলে আৰু ইয়াত কৰিলে যে পপুলেশ্যন নাবাঢ়ে ডিষ্টেঞ্চটো ইমান ডাঙৰ কথা নহয় যদি পপুলেশ্যন বহুত আছে ইয়াত কিন্তু কম পপুলেশ্যন থকাৰ 6 কিলোমিটাৰৰ ডিষ্টেঞ্চত মেডিকেল কলেজ কৰিলে যে পেচেণ্টৰ অভাৱ হ'ব পেচেণ্টৰ সংখ্যাৰ অভাৱ সেইটোতো তেতিয়াও জনা আছিল তেওঁলোকে এইটো বিচাৰি চালিজাৰি কিয় নাচালে আৰু চালিজাৰি চাই পেলাই যদি অলপমান দূৰত লৈ গ'লেহেঁতেন আজি হয়তোবা এনেকুৱা পৰিস্থিতি নহয় বা হয়তোবা কোকৰাঝাৰ
সিভিল হস্পিটেলতে মেডিকেল কলেজটো এটাচ কৰি আকৌ যদি মাটিৰ প্ৰয়োজন হয় বেলেগ কেম্পাছ এতিয়াও মানে প্ৰব্লেমটো নাছিল তো আজি বেচৰগাঁৱত স্থাপন কৰি লোৱাৰ পিছত পেচেণ্টৰ সংখ্যাৰ অভাৱত আজি আমি এডমিশ্যন দিব পৰা ক্ষমতাও যদি নেক্সট ইয়াৰত NMCয়ে কমাই দিয়ে 100ৰ পৰা 50 তাৰ পিছত এইখিনি ৰিকুৱায়াৰ্ড নাম্বাৰটো মিট কৰিব নোৱাৰাৰ কাৰণে যদি NMCয়ে আকৌ এই মেডিকেল কলেজৰ ওপৰত পানিছমেণ্ট সূচক মানে কিছুমান ব্যৱস্থা যদি ল'ব লগা হয় তো মেডিকেল কলেজটো আমি ছাৰ্ভাইভ কৰিব নোৱাৰোঁ আৰু আজি মানে 2 লাখ টকা পেনাল্টি দিব লগা হয় মেডিকেল কলেজ 1 বছৰৰ ভিতৰত বহুতখিনি শ্বৰ্টকামিংছটো আমি পূৰণ কৰিব পাৰোঁ ইয়াত ICU ফাংচনিং হোৱা নাই তাৰ কাৰণে ফুল ফ্লেজড ফাংচনিঙৰ কাৰণে আমাক কেইবছৰ লাগে টেকনিচিয়ান এপইণ্টমেণ্ট নাই তাৰ কাৰণে BTCয়ে ব্যৱস্থা লৈ আছে টেকনিচিয়ানটোতো যেনেকুৱা নহয় যে মানে আমি বিচাৰিলে পাম আমি নিজে ট্ৰেইনিং দিব লগা হৈ আছে ICU বা লেবৰেটৰী টেকনিচিয়ানবিলাক এই হিচাপে আমি এইটো পূৰণ কৰিব গৈ আছোঁ ইকুইপমেণ্ট যেনেকুৱা আজি যদি আই স্পেচিয়েলিষ্ট তাত আছে কিন্তু চকুৰ চিকিৎসাৰ কাৰণে কোনোবা গৈছে তাত কিন্তু মেচিনাৰী নাই তো মেচিনাৰী কিন্তু চিভিল হস্পিটেলত আছে এইবিলাক সমস্যাটো আহি গৈছে এতিয়া যদি মেডিকেল কলেজক আমি মানে ভালকৈ চলাই লৈ যাব লাগে সফল কৰিব লাগে আমি এইটো ইছ্যু হিচাপে তুলিব নালাগে আলোচনা কৰি পেলাই মিউচুৱেলি বুজা আণ্ডাৰষ্টেণ্ডিঙত থৈটো মই আহ্বান জনাম আজি মোৰ প্ৰশ্ন হয় যিসকলে মেডিকেল কলেজৰ প্ৰতি এটা প্ৰশ্ন খুলিছে যিসকলে মেডিকেল কলেজ বেচৰগাঁৱত লাগে বুলি স্থাপন কৰিছিলে সেইসকলে আজি প্ৰশ্ন তুলিছে মেডিকেল কলেজৰ প্ৰতি RNB চিভিল হস্পিটেলৰ দৰদী হৈ তেওঁলোকে আজি আন্দোলন কৰিছে কিন্তু তেতিয়া কিয় নাভাবিলে যে ইয়াত মেডিকেল কলেজ বহালে RNB চিভিল হস্পিটেল এফেক্ট হৈ যাব কাৰণ গাইডলাইন আমাৰ আন্দোলনত তেওঁলোকৰ সিদ্ধান্ত সলনি নহয় গাইডলাইন সলনি নহয় এটা অল ইণ্ডিয়া এটা কমন গাইডলাইন কালি যদি NMCয়ে কয় যে গাইডলাইন মতে মেডিকেল কলেজটো চলা নাই তো চাৰ্টিফিকেট বা লাইচেন্সটো আমি কেঞ্চেল কৰিম এনেকুৱা ঘটনা ভাৰতবৰ্ষত নোহোৱা নহয় কিন্তু আমি হ'বলৈ নিদিওঁ আমি থকা কিন্তু মই এটা আহ্বানো জনাব বিচাৰিছোঁ এইটো পলিটিকেল ইছ্যু বনাব নালাগে কণ্টিনিউৱাছ 3 দিন 4 দিন আন্দোলন কৰি যিটো এটা ধাৰণা সৃষ্টি কৰিবলৈ গৈ আছে আচলতে এই ভুলটো যদি ভুল ধৰিবলৈ গৈছে এই ভুলটো আগৰ চৰকাৰৰ দিনতে কাৰণ তেওঁলোকে যদি এইটো ইমান ওচৰত টাউনৰ ওচৰত যদি স্থাপন নকৰা হ'লে হয়তো এনেকুৱা সমস্যা নাহিলে কিন্তু আজি কৰিছে যেতিয়া এইটো আমি মিউচুৱেল কপাৰেশ্যনৰ যোগেদি এটা সফল কৰি তুলিব লাগে তাৰ কাৰণে কোকৰাঝাৰবাসী ৰাইজলৈ মেডিকেল কলেজটো লৈ পেলাই ইমান ঘৃণনীয় পলিটিক্স কৰিব নালাগে আৰু চিভিল হস্পিটেল যিটো ৰূপনাথ ব্ৰহ্ম তেখেতৰ নামত যি 1954ত ইয়াত এটা সাব ডিভিজন হিচাপে হস্পিটেল বনোৱা হৈছিল আজি চিভিল সাব ডিভিজনত গুচি গ'ল সেইটো আমিও মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছোঁ স্বাস্থ্যমন্ত্ৰীক কৈছোঁ এটা আৱেগ জড়িত আছে ৰূপনাথ ব্ৰহ্মৰ নামটো যেনেকৈ হ'লেও হস্পিটেলৰ লগত থাকিবই লাগিব এইকাৰণে এইটো উইথড্ৰ কৰা বা সম্পূৰ্ণভাৱে শেষ কৰা ইয়াৰ কোনো সিদ্ধান্ত হোৱাৰ কোনো প্ৰশ্নই নাই ভৱিষ্যত আমি ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলটো অন্য ধৰণে ডেভেলপ কৰিবৰ কাৰণেও বিভিন্ন ধৰণৰ পৰিকল্পনাৰ কথা আমি আলোচনা কৰি আছোঁ स्पेसियलि देग्लाय जोङो नोजोर बोदों जे बबे एरियाया एक्सक्लुडेड जानानै दङ बे एरियाफोरखौ जों नायदों आरो लाइभलिहुडखौ बांसिन जोङो फकास खालामदों आरो इमप्लयमेन्ट दा बेवहाय गोदान जों खामानि आखायाव लादों बेनि गेजेराव जाबाय वमेन एम्पावारमेन्टनि थाखाय जों खामानि मावगोन गोदानै बेनि थाखाय बाजेट जों स्टार्ट बेवहाय लानाय जागोन चिल्ड्रेन्सनि थाखाय उन्दैफोरनि थाखाय जोङो स्पेसियेल बड'लेण्ड ओनसोलाव खामानि मावनायनि थाखाय आखायाव लानाय जादों ग्रीन मिशन जोंहा सोलिगासिनो दङ आरो लोगोसे जोंहा माखासे जिखौ डिजेबल होननानै बुङो डिफारेन्टलि एबल बिसोरनि थाखायबो जों खामानि मावनो थाखाय आखायाव लादों इनफ्रास्ट्राक्चारखौ जोङो आरोबाव नोजोर बोदों बबे इनफ्रास्ट्राक्चार गेप जाना दङ बेखौ पुरा खालामनो बे गासैबो बिथिंखौ जोङो नोजोर बोनानै खामानि मावनाय जागोन आरो बेजों लोगोसे दिनै बर' थुनलाइ आफादजों जोङो गोबां माखासे इस्युसनि सायाव सावरायगोन थुनलाइ जौगानायनि सायाव
बर' थुनलाइ आफादा मोजां मोजां प्रप'जेल लाबोदों जे आबुं सोदोब बिहुं बिथांमोना साफायनायनि खोथा बिथांमोना सानदों एनसाइक्ल'पिडियानि खोथा सानदों आरो बेबायदि मोजां मोजां प्रग्राम्सफोर बिथांमोना लानो थाखाय सानदों बर' थुनलाइ आफादनि बेफोरबायदि मोजां मोजां मिशनसफ्राव जोंनि सरकारनिफ्राय जों 100% मदद होनाय जादों। किन्तु जों खोनानो मोनदों मनेटाइजेसन सानफालिनो बे सेक्रेटारियेट नांगोनायाव दरनांनाय बेफोरथ' आरो डेम'क्रेटिक माने अर्गेनाइजेसन्सआ हायो धरनाखौ जेब्लायबो होनो हायो खिन्थु धरना होनायनि मिनिं माने अबजेक्टिभा मा बिनि थांखिया मा बेखौ जों साननांगोन आरो बिसेसके आरएनपि जि हस्पिटाल बिनि खोथाखौ आं बुंनो सानो जे जोंनो मेडिकेल कलेजखौ नांगौ ना नाङा क'क्राझाराव हस्पिटाला थागोन थायैनि जेबो खोथा गैया बे हस्पिटालखौ बोखारनायनि बाथ्रा गैया दा जिखिनिफोर डिपार्टमेन्टफोरखौ बेवहाय एसे माने स्ट्रिमलाइन खालामदों बेवहाय गुबै जाहोना जाबाय हस्पिटाला बेवहाय सोलिनो नांगौब्ला मेडिकेल कलेजा सोलिनांगौब्ला बेवहाय गोबां पेसेन्ट नांगोन फ्राय बिथांमोना 800सो पेसेन्ट पार डे नांगोन होननानै बुंदों बेरामिफोर थांनांगोन दा बे 800 बेरामिफ्रा थांनांगौब्ला बेवहाय जुदि सारला जोबनानै थायोब्ला मोनसे जायगायाव 800 जाया दा नंखायनो क'क्राझार मेडिकेल कलेजखौ बिथांमोननो नांगोन ना नाङा बेसो सोंलु जायफ्रा दिनै धरना होदों बिथांमोननो क'क्राझार मेडिकेल कलेजखौ नांगोन ना नाङा बे खोथाखौसो बिथांमोना बुंनांगोन मेडिकेल कलेजा दिनै बेवहाय फैदों बिथांमोनाबो बिदोंमोन आरो बे जायगाखौ बिथांमोनानो सिलेक्ट खालामदों जोंनि सरकार फैनायनि सिगाङाव ससियेल मिडियायावथ' बिथांमोना गोग्गा बुङो जे जोंनो मावदों जोंनि सरकार फैनायनि सिगाङाव बे जायगाखौ बिथांमोनानो सिलेक्ट खालामदों जाय बिथांमोना दायो धरना होनायाव लिडारशिप लादों दा दिनै बिथांमोना अनलि माने सिटुएसनखौ खाराब माने नस्थ' खालामनो थाखाय ओरैनो मोनसे गाज्रि थासारि सोमजिहोनो थाखाय बेफोरखौ खालामदों। दिनै क'क्राझाराव आङो गागि नोगोरारि एबा सिनियर सिटिजेन लोगोसे जि माने लिडिं पार्सनेलिटिस माने दैदेनगिरि सुबुंफोर बिथांमोनखौ जयैनो साहा लोंलायनो जालायनो हांख्रायदोंमोन बे लेखायै बयबो दिनै नुजाफैदों क'क्राझारनि जोंहा सिनियर जोंनि दैदेनगिरि आरो आगुनि मन्त्रि मानगेदेर प्रमिला रानी ब्रह्म बिथाङाबो नुजाफैदों आं जोबोद गाहाम मोनदों अजेन्द्र नार्जारी आगुनि एमएलएआबो नुजाफैदों बाखि जोंनि मानगेदेर एमएलए हिरन बसुमतारीजों लोगोसे जोंनि माने गासिबो नुजाफैदों आरो रेवा नार्जारी बिथांमोनखौ विल्सन हाजदा बिथांमोना नुजाफैदों इसिया दंफायो बेवहाय अर्गेनाइज खालामनायाव गतिके गुबैयै थांखि बेबायदि जेबो गैया आङो स्पिकार हिसाबै जायखिजाया जिल्लायाव थाङोब्ला डिसिनि दारै नोगोरारिफोरजों साहा लोंलायनानै मालायनानै बिथांमोननि जिथु अभिगथा बायदिसिना जिउनि मोन्दांथि जिउनि खामानि मावनायनि एक्सपिरियेन्स बेफोरखौ जोङो शेयार खालामलायो बेनिफ्राय जों गोबां बाथ्रा मोनथिनो मोनो आरो बिसोरनि लुबैनाय हास्थायनायबो माखासे बाथ्रा थायो बेफोरखौ जोङो मोनसे संबिजिदारि मासियाव थानाय हिसाबै आं जि स्पिकाराव दं बे पस्टआ जाहैबाय कनस्टिटिउसनेल पस्ट बेयाव थानाय हिसाबै जोङो जिहेतु राजखान्थि खालामनो हाया बा बेबायदि बायदिसिना सरकारनि खामानिखौ जों मावफुंनो हाया बे हिसाबै माबाफोर थायोब्ला नाथाय जों सरकारनि नोजोराव लाबोनो हायो बा मानगेदेर मन्त्रि बिथांमोननो माने गिबि मन्त्रि गाहाय मन्त्रि बिथांमोननो जोङो बेफोर बाथ्राफोरखौ जनायनो हायो खोन्थानो हायो नोजोराव लाबोनो हायो आरो बेफोरनि सायाव राहा लानो थाखाय जोङो खावलायनो हायो आरो होनो हायो गतिके बे हिसाबै बे जोंनि रुटिन प्रग्राम गतिके क'क्राझाराव आं बे हिसाबै बे हाबाफारिखौ खालामदोंमोन आरो जोबोरै गोजोननाय मोनदों बयबो फैनानै आरो बेवहाय मोनसे मोजां इस्यु बयबो जोंनि सिनियर सिटिजेनफोर दिहुनदों बे जाहैबाय आथिखालाव क'क्राझारनि जिथु मेडिकेल कलेज आरो सिभिल हस्पिटालखौ लानानै जि मोनसे बेले बेजे नुजादों जे सिभिल हस्पिटालखौ सिभिल हस्पिटालखौ बन्द' खालामनो नागिरदों आरो बेखौ गासिबोखौबो मेडिकेल कलेजाव लांनो नागिरदों बेफोरबायदिखौ लानानै धरना बायदिसिनाबो जादों अदेबानि आं बयखौबो दिनै फोरमायदों जे बेनि गुबै जाहोना जाहैबाय क'क्राझारनि मेडिकेल कलेजखौ जों जेरैखि जायाबाबो माने स्वीकृति मोननांगौ रिकगनेसन मोननांगौ आरो बेखौ मोननांगौब्ला मेडिकेल काउन्सिल अफ इन्डियानि मोनसे नर्म्स दं बे नर्म्सआ जाहैबाय जे मोनसे मेडिकेल कलेज जानांगौबा बेवहाय 450निख्रुइ बांसिन बेवहाय माने बेमारिफोर बेवहाय थांनाय जानांगौ बेमार नायजाहैनाय जानांगौ